Tapi দেখছো কি ভাল লাগছে মনুটো তই যদি ভিডিওটো কেমবাকে চা তো ভাল লাগা বলে কৰি দিলো যা তোৰ ভাল লাগছে আকৌ নাই দে বিস্কুটৰো চাহ নাই ভাল লাগছে ইয়াৰো ভাল লাগছে মই ক'ব নোৱাৰা বেজত আৰু ই কমান ৰে আৰু এখন বাজাৰ তো যাগে এটা আনি হৈ যাব কি হৰ আৰু 10টা লাগে তিনিটা মানুহ এটা হেলমেট বঢ়িয়া হেল্ল' গাইজ গুড মৰ্ণিং নতুন এটা ভিডিঅ'ত আপোনালোক স্বাগতম ডাইৰেক্ট আজি স্কুটিত বহি লৈছোঁ এই পিছফালে দেখিব পাৰে সমৰ আছে এই চাইডত পাপু আছে তো নলবাৰীক যাব লাগে অলপ কাম আছে মানে ভৰ্তিৰ বেনাৰখন বনাই লৈ হ'ব নাকি আই বনাব যাই আছো এতিয়া নলবাৰী আমি আমাৰ হেলমেট চেলমেট নাই খাওঁ একো নকৰি এটা আনি হৈ যাব কি হৰ আৰু 10টা লাগে তিনিটা মানুহ এটা হেলমেট বঢ়িয়া তো এতিয়া যাই থাকো তো চাই থাকক তো আজি নলবাৰী দুকম চালা যো আস্তে যাবি ই ধোক আকৌ নৰকাও নকলো আকৌ নকলে যাই থাকে ভাল একাটি হল চত্ৰা মানে তো জানেই কি ওর বাবে বিখ্যাত কে বিখ্যাত তো যাই থাকো বলো চত্ৰা রাখো চত্ৰা রাস্তার কান গিলা হারো হয় কান গিলা হ্যাঁ পানি আইব না পানি আইব রে পানী আহিব হেৰি হ'ব খান্দি নোহোৱা কৰিছি দে এখনি হ'ল আহিনপুৰ তো এতিয়া আহিনপুৰ পাৰ হলো আমি যাই থাকো বোলো তো গাইজ এই মন্দিৰটো চাকচোন কিবা এটা ভাল লাগে মোৰ আৰু এবাগে যদি আপোনালোকে এবাগে যায় এনকে চিধাই তো এবাগে পাইকাৰ গুচি পাব আৰু এবাগে গেলি এনেকৈ নলবাৰী পাব আমি নলবাৰী যাম গতিকে আমি এবাগে আহিলোঁ পিছফালে যোনটো মন্দিৰ দেখছি না কিবা এটা ভাল লাগে মন্দিৰটো মোৰ এই পিছফালেতো সিও আছে ই ক'ৰবাত পিছফালে মন্দিৰ নাই মই আৰু ইয়াৰ পিছফালেতো মন্দিৰ আছিল না এই মন্দিৰটো আহিলে মই একবাৰ চাওঁ ভাল লাগে যাই থাকো বোলো লাগি আহি পালো সন্ধ্যা এই স্কুটিত আহিব নোৱাৰা হৈছে আৰু স্কুটি হওক বাইকে হওক যি ধুলো হৈছে বাপৰে বাপ এইটো এটা অলপ টাৰ্ণিং চাইছোঁ চাওঁ হৰণ মাৰি আছে তো যাই থাকো বোলো দলাং বাপৰ ৰ'দত ধৰি চকু মেলিব নোৱাৰি এই বাগে যাওক কেনেকৈ কাম কৰি আছে এই এখন মানে ৰেলেই যাব না জাহাজে যাব না কি ধৰিব দে কাম কৰ ভাইয়াত এই ৰ'দে চদে যে কাম কৰিছে আচ্ছা কাম কৰিছে এই ভাই চাওক ইয়াতে বলবমৰ আমি হেৰিটো কিটো মহাদেৱৰ এইটো বনাওঁ আৰু ইয়াতে আহি পেলাই এটা পাগলা দিয়া বঢ়িয়া লাগে পানী চানী কম থাকে তো এতিয়া খান্দি দে খান্দি মাটি গিলে নিছি ক'ৰবাত কানি এই চাওক এই বাইকৰ খেলা দগে আছে দেখিছা দেখো দে এই যাও এলে তই চলো তো গাইজ এখানে আমার নলবাৰী টাউন আর এতে আছে এখন বিশাল এখন বিশাল বেটার রিক্সা ধরে শান্তি নাই দেই বাকি সব শান্তি আছে এতে বেটার রিক্সার উপর তই গাড়ি চলাব নোৱাৰা তাৰমানে অহেৰ পায় এখন আৰু এখন কি স্মার্ট বাজার আরে সালা স্মার্ট বাজার এইটো তেল দি পাই নলবাৰীত নাই কি হ্যাঁ গাতার পায় ঢোলক লাগি নালার পায় জামুক লাগি গোটাই পায় এতে সেইকাৰণে আমাৰ নলবাৰী গৌৰৱেৰে ক'ব লাগে আমাৰ নলবাৰী অলপ আগত আছে হৰি মন্দিৰ তো দেখাই আছো ও ক্যামেরাম্যান ফোকাস করো কয় ফোকাস করছে তো গাইজ চাব পাৰে এপানে যায় একদম হাৱে কৰিব পাৰি আৰু আমাৰ এইটো হৰি মন্দিৰ তো এইগিলা ভাগি দিছে কিবা বনাই আছে চাগে বনাক দে জীৱনে ভালে বনাব আছে তো গাইজ তুমি জৈন মন্দিৰৰ এপানে ইয়াতে কি চব সোণাৰ দোকান চাব পাৰে চব জুৱেলাৰী তাতে বেলেগ নাপায় দেই বেলেগ নাপা আৰু গাড়ী এটা আপি দেখছো কি ভাল লাগছে মনুটো তই যদি ভিডিঅ'টো কেমবাকে চা তোক ভাল লগা বুলি কৰি দিলো যা তোৰ ভাল লাগছে ইয়াৰো ভাল লাগছে মই ক'ব নোৱাৰা বেজত আৰু ই কমান ৰে আৰু এখন বাজাৰ তো যাওয়ার পর কুক নেই পাপু হরেছি আগে গেছি নরকেও নামতেও নগলেও ডক
নলবাৰীৰ ৰাস্তা দেখিছা এইগিলা নলবাৰীৰ ৰাস্তা বুলি ক'ব জামেই চাবি নে বালাই ভেৰি তো গাইজ আহি পালো ৰ'ব এখানে দোকান বর্ণিল প্রিন্স ও কি দেখিছা তো কি হয় চাও ভিতরে কথা হচ্ছিল মহাপারে কাম চলি আছে এতে এই গাইছ কিমান থাকবি ইয়াতে ভোক লাগি গৈছে হা এতর ভোক মরো দিচ্ছি ইটো পাগলাই গৈছে কি বিয়া খাও যাও এতে আৰু আধা ঘণ্টা লাগব এটাতো নাই ই পিছে চা খাবা গৈছি পাপু আমিতো পুরো গাউরি আছে কিনি ক্ষেত্ৰত আমিতো কিবা বিচি যাওয়া যাও এই এখন দোকান আছে তাতে কিবা খাই দিবা খালো ভাল লাগছে আকৌ নাই দে বিস্কুটৰো চাহ নাই খা ইয়াতে আসি পিঠে চা খাই গাই তো গাইছ হৈ গেল এই বেনাৰ আহি গেল এই বহি গিয়ে পিছত নিবই খাত লৈছা তাতে দোকানতে খুলি পেলাই তো যাই পেলাই তাতে দুখি আছোঁ তো যাই থাকোঁ আৰু ভিডিঅ' নকৰোঁ এতিয়া যাই লগ পাইছোঁ তো গাইছ আহি পালোঁ ঘৰ এই বেনাৰ গাইছ এইগিলা বনাই লৈছোঁ চাই থাকক এতিয়া অলপ গা চা ধুই গৈছিলোঁ গাইছ এখানে হৈছে আমাৰ বেনাৰ তো চাব পাৰে তাতে বঢ়িয়াকৈ কৃষ্ণ ৰাধা কৃষ্ণ ফটো দি দিছোঁ এবাগে বাহৰ ফটো দি দিছোঁ তো ৰপা থাকনি আছে তো এখন গধূলি আলাই দিম আলাই চাই থাকক তো গাইছ ভাত চাত খাই ঘুমব নাপালোঁ দেই সেই বেনাৰ লগাব লাগিব না এতিয়া বেনাৰ লগাব আহিছোঁ এখন চাইছোঁ ফেল থৈছোঁ তাতে এই দুটাৰ ভিতৰত লগাই দিওঁ এতিয়া লগাই দি ভিডিঅ' তো গাইছ বেনাৰ চেনাৰ লগাই দিলোঁ ঘৰকলৈকে আহি গ'লোঁ এতিয়া এই গা চা ধুই দিম দেই এতিয়া ধুই দি পেলাই চকত যাব লাগিব তো 15 বহাগ 28 এপ্ৰিল চবে আহিব ভিডিঅ' পাই থাকোঁ ভৰ্তিৰ ওপৰত ক'ত কি হয় পুৰা খবৰ পাই থাকোঁ কিন্তু চবে আহিব লাগিব পাঠক আছে নমিতা কলতিয়া এই ৰঙিয়াৰ পৰা দে ইমানখিনি নাজানো মই ইয়াত তো ভিডিঅ'টো এখনি আছিল যদি চাই ভাল পালাক লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ এৰিছোঁ বাই বাই